হেল্ল' এভৰিৱান গুড মৰ্ণিং। আজি ৰাতিপুৱা একেবাৰে ড্ৰেছিঙৰ সন্মুখত দেখিছিলে বাৰু ফেশ্বন শ্ব' এটা আছে, তাকে বোলো অলপমান ফেশ্বন দি লওঁ নিজক নিজে। চাইও ভাল লাগে নহয় কেতিয়াবা ড্ৰেছিংখনৰ আগত ৰৈ পিনি, বেয়া হ'লেও চাই ভাল লাগে ন কেতিয়াবা নিজকে। আৰু এতিয়া মই লগাই আছোঁ লিপষ্টিক, কাৰণ লিপষ্টিক অকণ লগালেহে অকণমান মনটো মুকলি মুকলি লাগে ছোৱালী মানুহৰ। আৰু বৌয়ে মোক সেইটো সময়তে কৰিবলৈ লৈছিলে, আমনি দেখিছেনে বাৰু, এনেকুৱা আমনি কৰিয়ে থাকে। আৰু এতিয়া মই বিচনা চাদৰ এখন লৈ লৈছোঁ, কাৰণ আমাৰ এটা সৰু সুৰা পিকনিক আছে, কথাটো কৈয়ে দিছোঁ বাৰু। এইফালে এটা পানী বটল লৈছোঁ পানীৰ কাৰণে বহুত হাহাকাৰ হয় মানে আমাৰ লগৰ কেইজনীৰ লগত। আমি যাম 6জনীমান, আৰু এতিয়া বৌয়ে এইখিনি ভাত বাঢ়ি দিলে আৰু ধুনীয়াকৈ আনে বৰা ভাত, আৰু একদম টেষ্ট লগাই লগাই খাইছোঁ। আৰু নিজে বনালে আৰু অকণমান সোৱাদটো নাপাওঁ, আৰু আনে যেতিয়া বনাই দিয়ে খায়ো ভাল লাগে, আৰু যিয়ে বনাই নিদিয়ক লাগিলে খাই কিবা এটা ভাল লাগে, হয়নে বাৰু। আৰু মই এতিয়া ভাত কিহে খাইছোঁ আপোনালোকক কৈ দিছোঁ বাৰু। ভাজিত আছিলে বেঙেনা, এগ আৰু আলু ফ্ৰাই, তাৰপিছত দালি অমিতা সেনেকৈ কৰি দালি বনাইছিলে, আৰু এখন কিবা তুৰবন পিটিকা বনাইছিলে বৌয়ে, আৰু মই সেইকাৰণে ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আৰু ক'ৰবাত গ'লে পিছে মোৰ ভাত নোসোমায়, কিন্তু যেতিয়া মোক বৌয়ে ভাতকেইটা বনাই দিলে নোখোৱাকৈ নোৱাৰিলোঁ থাকিব, আৰু ভাবিলোঁ ককৰ লগত অকণমান সময় খেলি লওঁ, যিহেতু মই অকণমান সোনকালে ওলাইছোঁ, কাৰণ মই সকলো ক্ষেত্ৰতে অকণমান এডভান্স মানে ছোৱালীজনী, সেইকাৰণে। আৰু এতিয়াই দেখিছেনে বাৰু মই পানী বটলটো লৈছোঁ, আৰু ককই কেনেকৈ টানি পিনে সি দেখিছেনে ইমান গধুৰ পানী বটলটো সি মুখত কামুৰি লগাই লৈছে। আৰু এইফালে চাওক কি নটংকি ইয়াৰ, কি কওঁ, মৰমো লাগে কেতিয়াবা, খঙো উঠি যায় ইয়াক মোৰ। আৰু এইপিনে দেখিছেনে বাৰু পানী বটলটো পেলাই দিলে, আৰু এতিয়া উঠিলে একদম টলি বেগৰ ওপৰত। ক'ত যে ই বগাই নুফুৰে, আৰু দেখিছেনে তাৰ কি নটংকি। আকৌ মানে কৈছে কি বাই বাই দি আছে মোক, এইপিনে মানে যাবগৈ লাগে, সি ভাবিছে কি মই ইয়াৰ পৰা তাক নমাই দিম বুলি, সেইকাৰণে বাই বাই গৈ আছে। আৰু এইপিনে এতিয়া মই স্কুটিখন উলিয়াই ল'লোঁ যাবলৈ বুলি, আৰচিখন আকৌ এবাৰ চাই লৈছোঁ বাৰু। আৰু এতিয়া আমি বাছ পাই গ'লোঁ, আৰু এইফালে আহি গ'ল পৰিও একদম লিপষ্টিক চিপষ্টিক লৈ আহিছে, আৰু ময়ো লৈ লৈছোঁ। আৰু এতিয়া আমি পাই গ'লোহি বৰদোৱাৰ সন্মুখ, মানে আমি যাম কাৰেং। আৰু এতিয়া আমি নামি ল'লোঁ বাছৰ পৰা, ধুনীয়াকৈ গৈ আছোঁ। আৰু পৰিয়ে মই যিহেতু এইডোখৰ অকণমান ৰাস্তাটো পাৰ হৈ ল'লোঁ, আৰু ভাবিলোঁ অকণমান সময় ইয়াতে ৰেষ্ট লৈ লওঁ, ইয়াতে কিনাৰতে বহিবলৈও সুবিধা আছে, আৰু ইয়াত বহুত ধুনীয়া বতাহো মাৰি থাকে, আৰু ইয়াত পাতবিলাক সৰি অকণমান লেতেৰা হৈ গৈছে জেগাডোখৰ। মই ইয়াতে ইমান নাহোঁ, কিন্তু যেতিয়া আহিছোঁ অকণমান লেতেৰাই লাগিছে। আৰু ইয়াতে আমি অলপ সময় বহিলোঁ, তাৰপাছত বহি মেলি আমাক এইফালে নিবলৈ আহিলে আমাৰ লগৰ কেইজনী, মানে আগবঢ়াই নিবলৈ আহিলে আৰু পৰিকে মোকে। আৰু এতিয়া এই হৈছে অনন্যা। এতিয়া আমি গৈ আছোঁ স্কুটিত মুকলি হাৱা খাই, আৰু এতিয়া আমি আহি পালোঁ কাৰেংঘৰ, নামি লৈছোঁ বিন্দাছ। আৰু এটা কথা কি হ'ল গম পাই, আমাৰ ইয়ালৈ আহি এইফালে লগৰ কেইজনী দেখাই দিছোঁ বাৰু, কথাটো কৈছোঁ বাৰু ৰ'ব। গোটেইকেইজনী আহি গ'ল, আৰু এতিয়া কাৰেঙত ইহঁতি সুধিবলৈ গৈছিলে মানে যে খোৱা বস্তু নিব পাৰি নে নোৱাৰি ভিতৰত, কিন্তু খোৱা বস্তু এণ্ট্ৰি কৰিব মানা আছে, সেইকাৰণে আমাৰ চেঞ্জ কৰিব লগা হ'ল জেগাটুকুৰা। আৰু মই বাহিৰৰ পৰাই আপোনালোকক কাৰেংঘৰ অলপ দেখাই দিলোঁ, আৰু এই ফ্লাৱাৰবিলাক নিউকৈ লগাইছে কিমান ধুনীয়া। আৰু মোৰ এইফালে দেখিছেনে বাৰু হেংগিং কৰি লৈছোঁ বেগ আৰু মিঠাই, আৰু এইফালে গৈ আছে পপি আৰু চিখাই লৈ গৈ আছে হাতত কেক। আৰু আমি এতিয়া বেলেগ এখন লোকেশ্যন পাই গ'লোহি, আৰু এতিয়া মই গৈ আছোঁ এইডোখৰলৈও মই প্ৰথম আহিছোঁ দেই। এইটো বোলে মানে য'লৈ আহিছোঁ আমি, এই ঠাইডোখৰ হৈছে গোলাঘৰ বুলি কয়। চিখাই মানে ভয়ে খাইছে কেকটো গলি যাব বুলি। জল্দি আহি আমি পাই গ'লোহি, আৰু সিহঁতকেইজনীও আগে আহি ৰৈ আছে, ফটো মৰাত ব্যস্ত, কিবাকিবি কৰি আছিলে সিহঁতি, মোবাইল পিটিকে আছে। আৰু এইজনী হৈছে জাহ্নৱী, পৰি মনটো ডাউন অকণমান। আৰু এইপিনে দেখিছেনে বাৰু সিহঁতি মানে ঠিক ঠাক কৰিব ষ্টাৰ্ট কৰিয়ে দিলে, আৰু ছোৱালীবিলাকৰ কিনো আৰু ফটোহে মেইন হয়নে, মানে ক'ৰবাত গ'লে কিবা এটা খালে ফটো ভিডিঅ' নকৰিলে নহয়েই, আৰু এইবিলাকে মেইন, আৰু লাগিলে খোৱাটো পিছতেই হওক, কিন্তু তথাপিও আমাৰ কেইজনী আকৌ খাই আগতে, আৰু ময়ো খাওঁ। এইপিনে কেক চেক আনি লৈছে, আৰু মিঠাইখিনি মই মোক ধৰিব দিয়াখিনি, আৰু এইফালে চিপছ ব্ৰেড এইবিলাককে আজি খাম বুলি, আৰু সৰু সুৰা মিনি পাৰ্টি। আৰু এইফালে জাহ্নৱীয়ে ঠিক ঠাক কৰি আছে, জুচো আনিছে, ষ্টাৰ্ট কৰিলোঁ আৰু জুচ খাবলৈ, গৰম দিনটো লাহেকৈ পৰিছেই নহয়। আৰু এইপিনে মিঠাই চিঠাই সকলোখিনি উলিয়াই লৈছে, বোলে চৰ্টছ বনাব তো ব্ৰেড, এইফালে জাহ্নৱীয়ে ব্ৰেড চেড ঠিক ঠাক কৰি দিছে, আৰু চিখাইও অকণমান লাগি মেলি দিলে লগতে। আৰু এতিয়া আমাৰ হৈ গ'ল গোটেই সমস্ত কামখিনি কৰি মেলি, এতিয়া গোটেইকেইজনী বহি লৈছে, আৰু বোলে ফটো মাৰিব। মই কেকটো অকণমান সন্মুখৰ পৰা দেখাই দিছোঁ আপোনালোকক, ৰেডি হৈ গৈছে সকলো বস্তুবিলাক, এতিয়া অকল খাব লাগে। আৰু মোৰ খোৱা বস্তুৰ মুখৰ আগত ৰৈ থাকিবলৈ বহুত প্ৰব্লেম হৈ যায় কেতিয়াবা, কাৰণ ভিডিঅ' চিডিঅ' বনাই থাকিলে আমনি লাগে ন, খাওঁ লাগি থাকে যে, সেইকাৰণে খাবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ আমি।
সকলোৱে ভিডিঅ' বনাই ল'লে আৰু ময়ো খালোঁ আৰু এইফালে পাৰিজাতে বনাইছে ভিডিঅ' এই ভিডিঅ'হে মেইন বোলে। আৰু এইপিনে শালিকা দুটাও আহি গৈছে দেখিছেনে বাৰু। এই শালিকাকেইটাৰ কাৰণে আমি মানে বেড এডোখৰ এক্সট্ৰাকৈ থৈ দিছিলোঁ আৰু এডোখৰ মই খাই দিলোঁ সিহঁতলৈ থোৱা। আৰু এটা অঘটন ঘটি গ'ল দেখিছেনে, পানী বটলটো মুখনিখন ঢিলা হৈ থাকিলে মোৰ বেগটো গোটেইটো আধাখিনি তিতিয়ে গ'ল আৰু ইয়াতে অকণমান সময় ৰদাই দিলোঁ বেগটো। আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু ইয়াৰ পৰা ওলাই আমি ক'ত গৈছিলোঁ আপোনালোকক দেখাই দিছোঁ। আমি আহিলোঁ সৰ্বোদয় ভিলা, মানে এই গোলাঘৰটোৰ ওচৰতে মানে এখন ৰিজৰ্ট বনি আছে, এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই। তো আমি কেইজনী ইয়াতে সোমাও ভাবিলোঁ আৰু সোমাই লৈছোঁ মানে আমি কেইজনী আগে। আৰু সোমাই এটা টম দেখিলোঁ, এইটো ইমান কিউট আৰু ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু আজিকালি যি পলিউশ্যন হৈছে সেউজীয়াবিলাক নোহোৱাই হৈ গৈছে, মানে চব পিনে ধূলি হৈ গৈছে। আৰু এই ব্লেক টমকেইটা দেখিছে আৰু পিছে আহি আছিলে, ভয় লাগি গৈছিলে কামুৰি দিব বুলি। আৰু এইফালে দেখাই দিছোঁ আপোনালোকক অলপ, সেইটো কি হয় নাজানো বাৰু, এইবাৰ প্ৰথম আহিছোঁ। এইপিনে কিবাকিবি দি থৈছে আৰু ইয়াৰ সেউজীয়া বনবিলাক ফুলবিলাক কিমান যে ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া এটা বতাহ মাৰি আছে নহয় ইয়াত, কি ক'ম মানে আপোনালোকো আহিব। কাৰেং নৌ পাওঁতে মানে লেফ্ট চাইডে এটা ৰাস্তা সোমাই আহিছে, সেইপিনেদি আপোনালোকে আহি পাই যাব। আৰু এইফালে পাৰিজাতে বনাই আছে ভিডিঅ', আৰু ময়ো অকণমান ইহঁতকে ভিডিঅ' কৰি আছোঁ আৰু লং ভ্লগ এটা বনাম বুলি, কাৰণ বহুত দিনৰ পৰা ভাবি আছিলোঁ ক'ৰবাত গ'লে লং ভ্লগ বনাম বুলি। আৰু শিখাই পাই গ'ল একদম তাই প্ৰিয় মানে ফ্ৰেণ্ড কেইটা এইফালে দেখিছেই নহয়, মই কৈছিলোঁ এইকেইটা টম কেইটা মোৰ পিছে আহিছিলে আৰু সেইটো এটা বগা টম আহি গ'ল। এইটো ক'ৰ পৰা আহিলে নাজানো। আৰু শিখাই মানে ইমানেই ভাল পায়, তাই একেবাৰে শুৱাই দিলে মানে প্ৰথম লগ পাই টমটোক একেবাৰে বগৰাই মেলি শুৱাই মৰম কৰি এদায় মানে। এইফালে এতিয়া মই দেখাই দিছোঁ আপোনালোকক। আৰু ইয়াত ফুলবিলাক উঠোৱাৰ লগতে ইয়াতে গোমধান খেতি কৰিছে, কবি খেতি কৰিছে, মানে সকলোখিনি ইয়াত খেতিও কৰিছে মানে। আৰু এতিয়া আমি যাব লৈছোঁ ঘৰ আহি আমি এতিয়া বৰদোৱামুখ পালোঁহি। পৰিয়ে মই ক'লোঁ কি পৰি ঘৰলৈ ফুচকা লৈ যাওঁ, তো ফুচকা ল'বলৈ আহিলোঁ। পৰিয়ে ক'লে নাখাওঁ ফুচকা, সেইকাৰণে মই লৈ ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে গাইজ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, বাই বাই।